ভূপেন গগৈ নামে আছে কবি চিন্তাশীল ব্যক্তি হিচাপে পৰিচিত লক্ষ্মীনন্দন বৰুৱা ডাঙৰীয়াও আছে আমাৰ মাজত সদৌ চুতীয়া ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি শিৱ ঢেকীয়া ডাঙৰীয়া আছে আমাৰ মাজত নমস্কাৰ মই সঞ্জীৱ চেত্ৰী সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক বুধিন সোণোৱাল ডাঙৰীয়াও আমাৰ মাজত আছে আজি মৰাণ মহিলা মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ মই আপোনালোকৰ বাবে তিনিটা গীত সাজু কৰি উলিয়াইছিলোঁ বন্ধুবৰ অৰুণ বৰুৱা ডাঙৰীয়াও আমাৰ মাজত আছে মই গীত তিনিটি মুকলি কৰি দিব পাৰিছোঁ তাৰ বাবে মই ভাল লাগিছে মোক আৰু গতিকে গানটো কেনেকুৱা হৈছে মই নাজানো আপোনালোকে যদি ভাল পায় গান আশীৰ্বাদ যদি কৰে মই আগলৈ কাম কৰি যাবলৈ সুবিধা হয় এই মাত্ৰ প্ৰথম প্ৰয়াস হয় মই আজি 2 বছৰ 3 বছৰ মানৰ পৰা মই এই গীতকেইটা সাজু কৰিছিলোঁ আৰু বিশেষ অসুবিধাৰ বাবে মই মুকলি হৈ যাব পৰা নাছিলোঁ গতিকে এই তিনিটি গীত মোৰ আজি আনুষ্ঠানিকভাৱে প্ৰথম মই মুকলি কৰিছোঁ আচলতে আমাৰ নৱপ্ৰজন্মৰ উদীয়মান কণ্ঠশিল্পী সঞ্জীৱ চেত্ৰীয়ে আজি অসমৰ ৰাইজলৈ তিনিটি গীত উপহাৰ দিছে গীতকেইটি তেওঁ নিজে ৰচনা নিজৰ সুৰ আৰু নিজে গাইছে আৰু গীতকেইটি আমি এতিয়া শুনিলোঁ আচলতে খুব ভাল লাগিছে অসমৰ ৰাইজে আঁকোৱালি ল'ব বোলো মৰমেৰে যদি আঁকোৱালি লয় ভৱিষ্যত ঠিক গান কৰাৰ মানুহ পাব ভাল লাগিছে আচলতে এইটো সময়ত এটা গান কৰিবলৈকে বহুত যথেষ্ট কষ্ট হয় আচলতে যথেষ্ট অৰ্থৰ প্ৰয়োজন হয় আৰু এইটো সময়ত তেওঁ অসমৰ ৰাইজলৈ আগবঢ়াই দিছে তিনিটি গীত আৰু মোক আজি তিনিটি গীতৰ ভিতৰত এটা গীত উন্মোচন কৰিবলৈ আমন্ত্ৰণ জনাইছিলে আচলতে ভাল পাওঁ তোমাক এই গীতটি মই আজি আনুষ্ঠানিকভাৱে অনুষ্ঠান কৰিলোঁ মই আশা কৰিম অসমৰ ৰাইজে মৃণাল কুমাৰ বৰুৱাদেৱক আমি আমাৰ ধ্ৰুৱজ্যোতি গগৈয়ে শ্ৰদ্ধা জনাইছে মৰম যাচিছে আৰু দেৱব্ৰত বৰুৱাক আমি কৰুণা ফুকন ডাঙৰীয়াক এখন ফুলাম গছৰ আমাৰ শ্ৰদ্ধাৰ মৰম যাচিবৰ কাৰণে জনাইছোঁ আজি আমি বহু কেইগৰাকী আমাৰ মৰাণ অঞ্চলৰ বা অন্যান্য বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো বিশিষ্ট ব্যক্তি আছে আমি আগতে আমি নামখিনি কৈছোঁ চৰাইদেউ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক ভেংকল পাতি ডাঙৰীয়া আছে আমি চিনাকি গাই দিছোঁ ভেংকল পাতি ডাঙৰীয়া মৰাণ অঞ্চলৰ এগৰাকী যুৱ সমাজকৰ্মী এগৰাকী চিনাকি অচিনাকি মোক দেখিছোঁ হয়তো আমি সকলোকে আমি চিনাকি কৰিব পৰা নাই কিন্তু যি কি নহওক আমি সকলোকে স্বাগতম জনাইছোঁ আজি এই সভাখনত অসম আদিত্য কাকতৰ উপ সম্পাদক শান্তনু কুমাৰ ডাঙৰীয়াও আছে আমি পিছফালে দেখিছোঁ চিনাকি কৰাই দিছোঁ পাব্লিক প্ৰেছৰ অঞ্চুমান চাহুক আমি দেখিছোঁ চিনাকি কৰাই দিছোঁ যুৱ সাংস্কৃতিক কৰ্মী অভিজিত ভট্টাচাৰ্য আছে চিনাকি কৰাই দিছোঁ পিছফালে দেখিছোঁ যি কি নহওক আৰু বহু আমি সকলোকে স্বাগতম জনাইছোঁ আমি প্ৰথমেই সঞ্জীৱ চেত্ৰী প্ৰডাকশ্যনৰ যিটো আচলতে আমাৰ মূল যি আজিৰ বিষয় আমি প্ৰথমেই সঞ্জীৱ চেত্ৰীৰ তিনিটি গীত আজি শুভমুক্তি লাভ কৰিব আৰু পৰ্যায়ক্ৰমে আমি তিনিটি গীত শুভমুক্তি কৰিবৰ কাৰণে প্ৰথমে আমি আগবাঢ়িব বিচাৰিছোঁ আচন্ত মান বকেৰা গীতটি শুভমুক্তি দিব আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুবিত কুমাৰ চেত্ৰী ডাঙৰীয়া আমি গীতৰ যি কভাৰ আছে কভাৰ আমি আগবঢ়াবৰ কাৰণে দেৱল বৰাক আমি অনুৰোধ জনাইছোঁ ভাল পাওঁ তোমাক
আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিপিন চাওদাং ডাঙৰীয়া শুভমূৰ্তি প্ৰদান কৰিব। গীতটি আমি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তুমি এক মায়া মৃণাল কুমাৰ বৰুৱাদেৱক আমি সতীৰ্থ আমাৰ সকলোৰে বন্ধু। তুমি এক মায়া গীতটিৰ শুভমুক্তি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তিনিগৰাকী ব্যক্তিক আমি একেলগে গীতসমূহ মুকলি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বহু আকাংক্ষিত কেইবাবছৰ ধৰি সঞ্জীৱ চেত্ৰীয়ে নিৰ্বিচ্ছিন্নভাৱে সংগীত আৰাধনা কৰি আছে আৰু আজি তাৰে ফলস্বৰূপে আমি তিনিটি গীত একেলগে আজি শুভমুক্তি প্ৰদান কৰিছোঁ। তুমি এক মায়া, আছামকো মাত বকেৰা আৰু ভাল পাওঁ তোমাক। সঁচাকৈ আজি এই বগৰী চাপৰিত এই অঞ্চলৰ এই যুৱ সাংস্কৃতিক কৰ্মীগৰাকীৰ যি প্ৰচেষ্টা সঁচাকৈ আমাক আজি আপ্লুত কৰিছে আৰু ভাল পাইছোঁ। আজি আমি যিকেইজন মহান ব্যক্তিক আজি ইয়ালৈ আমন্ত্ৰণ জনাইছিলোঁ সকলোৱে সেই আমাক অনুষ্ঠানটো উৎসাহিত কৰিছে। ইতিমধ্যে শুভমুক্তি প্ৰদান হৈছে। আমি প্ৰথমেই সুদীপ কুমাৰ চেত্ৰী ডাঙৰীয়াক আমি তেখেতৰ অনুভৱ আৰু সঞ্জীৱ চেত্ৰী সম্পৰ্কীয় কথাখিনি আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। মৰাণৰ সমীপৱৰ্তী এই দেউৰপুৰীয়া বগৰী চাপৰিত সমবেত সংস্কৃতি অনুৰাগী ৰাইজ, আজি আমাৰ অঞ্চলটোৰ এগৰাকী যুৱক সাহিত্যসেৱী, শিল্প অনুৰাগী, অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী কৰ্মকৰ্তা, এই অঞ্চলটোৰে সঞ্জীৱ চেত্ৰীৰ যি এটি ব্যতিক্ৰমী গীতৰ সমাহাৰ মুকলি কৰিবলৈ এটা সুযোগ আনি দিয়া অনুষ্ঠানটোৰ সন্মানিত আন এগৰাকী উন্মোচক, ৰাজ্যখনৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী, বহুকেইটা কৃজুদীপ্ত গীতৰ স্ৰষ্টা, ভাতৃপ্ৰতিম মৰাণৰ গৌৰৱ বিপিন চাওদাং ডাঙৰীয়া, ৰাজ্যখনৰ এগৰাকী সুবক্তা, এগৰাকী গৱেষক ছাত্ৰ, সাহিত্য অনুৰাগী, আমাৰ সকলোৰে প্ৰিয়, বিশেষকৈ মৰাণৰ সকলোৰে পৰিচিত মুখ শ্ৰীমান মৃণাল কুমাৰ বৰুৱা ডাঙৰীয়া, মোৰ সতীৰ্থ সাংবাদিক কৰুণা ফুকন ডাঙৰীয়া, সমবেত অভিজন, বিভিন্ন অনুষ্ঠান মঞ্চৰ লগত জড়িত ছাত্ৰ বন্ধুসকল আৰু যিটো গীতৰ সংকলন শ্ৰীমান সঞ্জীৱে কথাষাৰ জনাইছিল, মই বৰ আনন্দিত হৈছিলোঁ। আপোনালোকে জানেই যে ইতিমধ্যে ৰাজ্যখনৰ সাংস্কৃতিক মানচিত্ৰত আমাৰ অঞ্চলটোৰ এটা সুকীয়া পৰিচয় গঢ় লৈ উঠিছে। এই অঞ্চলটোত ইতিমধ্যে বহুকেইগৰাকী শিল্পীয়ে, বিপিন চাওদাঙকে ধৰি কেইবাগৰাকী শিল্পীয়ে ৰাজ্যখনত নিজৰ নিজৰ ক্ষেত্ৰত খ্যাতি বুটলিছে। সেইদৰে বোলছবি বা অন্যান্য ক্ষেত্ৰতো এটা সুকীয়া পৰিচয় দাঙি ধৰিছে। এনেকুৱা এটা সময়তে শ্ৰীমান সঞ্জীৱে যি এটা প্ৰয়াস চলাইছে, যাক আচলতে আমি এগৰাকী গায়ক বা কণ্ঠশিল্পী জনা নাছিলোঁ বহুত কিছুদিনৰ পূৰ্বলৈ। মই এগৰাকী সাহিত্য অনুৰাগী বা অঞ্চলটোৰ জাতীয়বাদী শিবিৰৰ এটা কৰ্মকৰ্তা বুলি জ্ঞান কৰি আহিছিলোঁ। তো মই ভাল পাইছোঁ এটা কাৰণে, গীতৰ কোনো সীমা নাই, পৰিধি নাই। গীত, সাহিত্য, শিল্প, ইয়াৰ বিশ্বজোৰা এটা অৱদান থাকে সদায়। কিন্তু শ্ৰীমান সঞ্জীৱে যিটো প্ৰয়াস কৰিছে সেইটো এটা সুকীয়া ৰূপ ইয়াৰ নিশ্চিতভাৱে। ই নিজৰ মাতৃভাষা অসমীয়াত গীত দুটা উলিয়াই দিয়াৰ লগে লগে তাৰ পিতৃৰ যিটো ভাষা নেপালী ভাষাটোতো এটি গীত দি উলিয়াই দিছে। আচলতে অসমত যি 200 বছৰীয়া গোৰ্খা বা নেপালীসকলৰ যি সামাজিক অৱস্থিতি, মানৰ আক্ৰমণৰ সময়ৰ
পৰা এতিয়ালৈকে এই সময়ছোৱাত অসমৰ গোৰ্খা সমাজে অসমৰ জাতীয় জীৱনত যিদৰে নিজক উগাৰি দিছে সকলো দিশতে সি সৈনিক ৰূপেই হওক সি অসম আন্দোলনতেই হওক ভাষা আন্দোলনতেই হওক সকলোতে গোৰ্খা বা নেপালীসকলে তেওঁলোকৰ এটা সুকীয়া পৰিচয় দাঙি ধৰিছে বা তেওঁলোকে ত্যাগী এটা মনোভাৱ সদায় প্ৰকট কৰি আহিছে। এনেকুৱা এটা সময়ত তেওঁৰ দুইটা ভাষা সংলগ্ন এটা গীতৰ সমাহাৰ উলিয়াই দিয়াটো নিশ্চিতভাৱে এটা ইতিবাচক দৃষ্টিকোণ বুলি মই অনুভৱ কৰিছোঁ। বিশেষকৈ তেওঁ যিটো শিৰোনামা গ্ৰহণ কৰিছে নেপালী গীতটি আপোনালোকৰ মাজত উলিয়াই দিবৰ বাবে আছাম কো মাতো বোকেৰা, ইয়াৰ অৰ্থটো হৈছে যে অসমৰ ভূমি মই বুকুত লৈ আগুৱাই যোৱাৰ প্ৰয়াস কৰিছোঁ। মানে অসমৰ ভূমি মই কান্ধত বা বুকুত যেনেকৈ হওক বোকেৰা বুলি ক'লে মানে উল্লাস হোৱাৰ দৰে বুলি কোৱা হয়। তেওঁ শব্দ যিধৰণে আপোনালোকে ব্যৱহাৰ ভাবে সিধৰণে হ'ব। মই কৈছোঁৱেই যে ইমান সুন্দৰ এটা শাৰী ইয়াকে লৈ তেওঁ গীতটো গোৱাৰ প্ৰয়াস কৰিছে। মই নাজানো তেওঁ ইমান মানে এই দিশটোৰ প্ৰতি এজন শিল্পী হ'বলৈ বহুত ত্যাগ বহুত মানে এটা হেৰি মানে অনুশীলনৰ প্ৰয়োজন হ'ব। বোধহয় তেওঁ আৰম্ভ কৰিছে। মই ভাবিম তেওঁ এই নতুন এটা জীৱন শিল্পৰ যিটো জীৱন এটা সুন্দৰ জীৱন এই গীত কীৰ্তিৰ মাধ্যমেৰে আৰম্ভ হ'ব। আৰু এই বিষয়ত আমাৰ সমল ব্যক্তিসকলে ভালকৈ ক'ব এই জীৱন একেবাৰে তলৰ পৰা কেনেকৈ শিল্পৰ ক্ষেত্ৰত নিজকে উজাৰি ৰাজ্যজোৰা খ্যাতি আনিব পাৰি তাৰ এটা জ্বলন্ত উদাহৰণ শ্ৰীমান বিপিন চাওদাং বা এই বিষয়টোৰ ওপৰত ভাল কথা আগবঢ়াব শ্ৰীমান মৃণাল বৰুৱাই। মই মাত্ৰ এগৰাকী লোক হিচাপে বা সঞ্জীৱক সৰুকৈ পোৱা হিচাপে মই মাত্ৰ এই কথাষাৰ ক'ব বিচাৰিছোঁ যে য'তে মানুহ লাগি থাকে তাত সফলতা আহে। তেওঁ এই পথটো যেতিয়া বিচাৰি লৈছে নিশ্চিতভাৱে ইয়াত পৰিশ্ৰম যদি কৰে একাগ্ৰতাৰে যদি ইয়াত ভৰ্তি হয় নিশ্চিতভাৱে তেওঁ এই বিষয়ত সফলতাৰ মাত বনাব পাৰিব। মই এইকেইটা কথাৰে আছাম কো মাতো বোকেৰা নামৰ যিটো শিৰোনামা এটা গীত প্ৰয়াস কৰিছে এই গীতটি মুকলি কৰা বুলি মই ব্যক্ত কৰিছোঁ। আৰু ইয়াত উপস্থিত সমবেত সদৌতি শিল্প অনুৰাগী ৰাইজৰ আৰু অতিথিবৰ্গৰ প্ৰতি মই শুভেচ্ছা জ্ঞাপন কৰি আজি মনোৰম ফাগুনৰ প্ৰথম দিনটোতে আপোনাৰ সকলোৰে অন্তৰ যাতে ৰঙচুৱা হয় তাৰে কামনা কৰি বক্তব্য ধন্যবাদ। শ্ৰদ্ধাৰ সুবিত কুমাৰ চেত্ৰী ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই যুৱ সাংস্কৃতিক কৰ্মীগৰাকীক উৎসাহিত কৰাৰ বাবে। যিকেইটা কথা কৈছে সঁচাকৈ সংগীত চিঠিয়ে এক নতুন জীৱনৰ আৰম্ভ কৰিছে। আমি আন এগৰাকী উন্মোচক তুমি এক মায়াৰ শুভমুক্তি দিয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ আৰু বন্ধু মৃণাল কুমাৰ বৰুৱা দেৱক তেখেতৰ অনুভৱ আৰু ক'বলগীয়াখিনি আগবঢ়াবৰ কাৰণে বিচাৰিছোঁ। নমস্কাৰ। আজিৰ এই শুভ মুহূৰ্তত আমাৰ মাজত উপস্থিত থকা অসমৰ সংবাদ জগতৰ এগৰাকী বিশেষ ব্যক্তি সাংবাদিক সম্পাদক লেখক সুবিত কুমাৰ চেত্ৰী ডাঙৰীয়া জাতীয়তাবাদী ভাৱধাৰাৰে গীত গাই অসমৰ সাংস্কৃতিক জীৱনক সমৃদ্ধ কৰা মাননীয় চাওদাং ডাঙৰীয়া, দুগৰাকী সাংবাদিক ক্ৰমে মাননীয় ফুকন ডাঙৰীয়া আৰু আমাৰ মাজত থকা পাটেৰী ডাঙৰীয়া প্ৰমুখ্যে আজি যাৰ সৃষ্টিক আমি মুকলি কৰিবৰ কাৰণে ইয়াত সমবেত হৈছোঁ আমাৰ আটাইৰে মৰমৰ আমাৰ সঞ্জীৱ। এই অনুষ্ঠানৰ উদ্যোক্তা প্ৰদীপ বৰুৱাকে প্ৰমুখ্য কৰি মাননীয় কৰ্মকৰ্তাসকল আৰু ইয়াত উপস্থিত থকা আমাৰ সঞ্জীৱ চেত্ৰীৰ শুভাকাংক্ষী ব্যক্তিসকল সকলোকে মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু অন্তৰৰ পৰা বিশেষকৈ প্ৰতিমটো কাটিয়ে দিছোঁ আৰু ভাতৃ সঞ্জীৱলৈ মই শুভকামনা জনাইছোঁ। গানৰ পৃথিৱীখনত সঞ্জীৱে আজি আনুষ্ঠানিকভাৱে 3টি গীতৰ আনুষ্ঠানিক এলবাম মুকলি কৰি আজিৰ পৰা আনুষ্ঠানিকভাৱে খোজ আৰম্ভ কৰিছে।
প্ৰথমে মই আশা কৰিম এই খোজ অধিক সবল হওক, এই খোজকেইটাই দীৰ্ঘ জীৱন লাভ কৰক, তাকে মই পোনপ্ৰথমে আশা কৰিছোঁ। আলাপৰ উদ্যোগত যেতিয়া এই দিৰৈ পাৰত প্ৰতি বছৰে ফাগুন মাহত এটা অনুষ্ঠান অনুষ্ঠিত হয়, তেতিয়া এই অনুষ্ঠানটোৰে এগৰাকী সক্ৰিয় সদস্যই দুটি এটি গীত গুণগুণায় আৰু আমিও পাকে পকাৰে সঞ্জীৱক এটি গীত গোৱাবৰ কাৰণে যত্ন কৰোঁ। আনকি খোৱাঙৰ আমাৰ হালধীয়াৰ মাজত আমি কেইবাবাৰো অনুষ্ঠান পাতিছিলোঁ, তাতো সঞ্জীৱে গীত গাইছে। তাত সেই অনুষ্ঠানবিলাকতে সঞ্জীৱৰ ভিতৰত শুই থকা, গান ভাল পোৱা, গাই ভাল পোৱা সেই ল'ৰাটো আচলতে আমি আৱিষ্কাৰ কৰিছিলোঁ। আৰু ভিতৰত যেতিয়া থাকিব সি এদিন আত্মপ্ৰকাশ কৰিবই। ভিতৰত এটা কলাৰ বা এটা শিল্পৰ বীজ থাকিব, সি এদিন নহয় এদিন আত্মপ্ৰকাশ কৰিব। কাৰোবাৰ কেতিয়াবা এই প্ৰকাশ ঘটোতে অলপ দেৰি লাগে, কাৰোবাৰ সোনকালে হয়, কিন্তু নঘটাকে কেতিয়াও নাথাকে। মই বৰ বেছি কথা ক'ব নোখোজো, সঞ্জীৱৰ গীতকেইটা শুনিম ভালকৈ, আনকো শুনিবলৈ ক'ম। মোৰ ক'ব লগা বৰ বিশেষ কথা নাই, মই মাত্ৰ দুটা কথা ক'ব খুজিছোঁ। কাৰণ আজি অনুষ্ঠানটো যিটো পৰিৱেশত অনুষ্ঠিত হৈছে, আচলতে এটা গান মুকলি কৰাৰ এনেকুৱা পৰিৱেশ সঁচাকৈ বৰ অলপ ব্যতিক্ৰম পৰিৱেশ। এই পৰিৱেশটো এটা গান হৈ গৈছে। তেনে পৰিৱেশত সঞ্জীৱে গীতকেইটা মুকলি কৰিছে, গতিকে সঞ্জীৱক ধন্যবাদ জনাইছোঁ। আচলতে সৃষ্টিত যিটো আনন্দ থাকে, তেনে আনন্দ বেলেগত নাথাকে। সৃষ্টিৰ যিটো আনন্দ বা কিবা এটা সৃষ্টি কৰাৰ যিটো আনন্দ, তেনেকুৱা আনন্দ আন একো কামৰ মাজতে পোৱা নাযায়। সঞ্জীৱে এই গীতকেইটা ৰচনা কৰি, গীতৰ ৰচনা বোধকৰো সঞ্জীৱ চেত্ৰী নিজা নেকি, ৰচনা নিজৰ, আৰু সুৰ নিজে কৰিছে, মিউজিক গৌৰৱ ৰয়ে কৰিছে, আৰু কণ্ঠদানো সঞ্জীৱে নিজাকৈ কৰিছে। প্ৰশংসনীয়। সঞ্জীৱক শুভেচ্ছা জনাইছোঁ। আৰু আমি আশা কৰিম, তাৰ লগতে এটা কথা আমি কৈ যাম যে আমি বহু সময়ত এনেকৈ একো এগৰাকী শিল্পীৰ আত্মপ্ৰকাশ আমি দেখিবলৈ পাওঁ, দুটা এটি গীত ৰাইজৰ মাজত এৰি দিয়ে, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ এই খোজবিলাকৰ যিটো ধাৰাবাহিকতা, সেইটো বহু সময়ত নাথাকে। গতিকে সঞ্জীৱৰ ক্ষেত্ৰত আমি আশা কৰিম সৃষ্টি আৰু সাধনা এই দুইটা যাতে অব্যাহত ৰাখে, ইয়াৰ পৰা তেওঁৰ খোজ যাতে অধিক খৰকৈ তেওঁ আগবঢ়ায়, তাৰ কাৰণে আমি আশা কৰিম সঞ্জীৱৰ পৰা। আৰু তাতোতকৈ বেছি কথা মই আজি ক'ব খোজা নাই, গানকেইটা এতিয়ালৈকে শুনা নাই। মই ভাবিম যে উন্মোচনৰ পিছতে আচলতে অকণমান গানকেইটা আমাক অলপ অলপ আজি বজাই ইয়াতে আচলতে শুনালে বেছি ভাল হয়, শুনিম। তাকে কামনা কৰি সঞ্জীৱৰ সংগীত সাধনাৰ জীৱন আৰু অধিক সমৃদ্ধ হওক, ৰাইজে গানকেইটাক আদৰি লওক, তাকে আশা কৰি মোৰ ক'ব লগাখিনি সামৰণি মাৰিছোঁ। আৰু পুনৰবাৰ সমবেত সকলোকে মই শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ। বন্ধুবৰ শ্ৰদ্ধাৰ মৃণাল কুমাৰ বৰুৱা দেৱলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি গীতকেইটা শুনিম, তাৰ পূৰ্বে আমি আজি ভাল পাওঁ তোমাক যি গীত, এই গীতৰ শুভ মুক্তি প্ৰদান কৰা আমাৰ সকলোৱে শ্ৰদ্ধাৰ আৰু মৰমৰ শিল্পী বিপিন চাওডাঙ ডাঙৰীয়াক আমি তেখেতৰ অনুভৱ আৰু সাম্প্ৰতিক গীতৰ যি ধাৰা, এই সম্পৰ্কে তেখেতৰ অনুভৱ ব্যক্ত কৰিব কাৰণে অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাৰ আজি গান উন্মোচনীৰ সভাত উপস্থিত থকা মোৰ সতীৰ্থ উন্মোচক, গতিকে শ্ৰদ্ধাৰ অসমৰ ৰাইজৰ পৰিচিত, নিজৰ দক্ষতাৰে আমাৰ মৰাণলৈ গৌৰৱ কঢ়িয়াই অনা পুৰস্কাৰ, সাংবাদিকতাৰ জৰিয়তে পুৰস্কাৰ কঢ়িয়াই অনা আমাৰ অতিকে মৰমৰ, গতিকে শ্ৰদ্ধাৰ সুভেদ চেত্ৰী ককাইদেউ, লগতে আমাৰ অতিকে পৰিচিত, আচলতে এজন সকলোৱে ভাল পোৱা মানুহ মৃণাল কুমাৰ বৰুৱা,
আমাৰ নৱপ্ৰজন্মৰ যিবিলাক মানুহ আছে, আমাৰ যিবিলাক বন্ধু বান্ধৱ আছে মৰাণৰ, আচলতে সকলোৱে তেখেতক ভাল পায়। মুখে মুখে তেখেতৰ কথা। মৃণাল কুমাৰ বৰুৱাদেৱ, সাংবাদিক কৰোণা ককাইদেউকে প্ৰমুখ কৰি সাংবাদিক ভাই বন্ধুসকল আৰু আজি গীতৰ উন্মোচনী সভাত উপস্থিত থকা সন্মানীয় ৰাইজ, প্ৰথমে এই অভাজনৰ তৰফৰ পৰা আপোনালোকলৈ শ্ৰদ্ধা জনাইছোঁ, মৰম জনাইছোঁ। আচলতে জটিল পৰিস্থিতিত গীতিকাৰ, সুৰকাৰ, গায়ক সঞ্জীৱ চেত্ৰীয়ে অসমৰ ৰাইজলৈ আগবঢ়াই দিব বিচাৰিছে। আজি আমাৰ এই অঞ্চলৰ পৰা, আচলতে আটক ধুনীয়া এটা অঞ্চলৰ পৰা আমি সকলোৱে তেখেতক কৃতজ্ঞতা জনাইছোঁ। এনেকুৱা জটিল সময়ত অসমৰ ৰাজ্যৰ বাবে তেওঁ এই তিনিটি গান আগবঢ়াই দিছে। আপোনালোকে জানে এতিয়া কেছেটৰ বজাৰ বুলিবলৈ একেবাৰে নাই। বহু দিনৰ আগতে আমি কেছেট কৰিছিলোঁ, কেছেট বিক্ৰী কৰিছিলোঁ, তাৰ বিনিময়ত আমি 2 পইচা পাইছিলোঁ। কিন্তু এতিয়া সেইটো আশা কৰাটো একেবাৰে ডাঙৰ কথা হৈছে, একেবাৰে আশা কৰিবই নোৱাৰি। ইউটিউব চেনেলত গানবিলাক দিয়া হয়, তাৰ ভিউৱাৰ্ছ যদি বেছি হয় তেতিয়াহ'লে হয়তো পাব, 2 টকা পাব, কিন্তু সকলোবিলাক পইচা ঘূৰি অহাটো খুব কঠিন কাম আজিৰ কাৰণে। আৰু এইটো সময়তো তেওঁ অসমৰ ৰাইজলৈ অসমৰ সংস্কৃতিক জীয়াই ৰখাৰ স্বাৰ্থত তিনিটি গান এইটো সময়ত আগবঢ়াইছে। তেখেত আচলতে ধন্যবাদৰ পাত্ৰ। আৰু তেখেতৰ কাৰণে এটা জোৰদাৰ হাততালি হ'ব লাগে ৰাইজ, একদম মনে মনে আছে সঞ্জীৱ ভাইটিৰ কাৰণে। হয়, সিদিনা সি মোক এটা ফোন কৰিছিলে সঞ্জীৱ চেত্ৰীয়ে। আৰু আপোনালোকে জানে এতিয়া দেশ যাই যায়, জাতি যাই যায়, ভাষা যাই যায়, এইটো সময়ত মই অসমৰ প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰিছোঁ। জাতিধ্বংসী কা অসমৰ ৰাইজে নিবিচৰা এখন আইন বলপূৰ্বকভাৱে অসমৰ ৰাইজক জাপি দিব বিচাৰিলে। আৰু এইটো সময়ত আমি দেশ জাতি সুৰক্ষাৰ স্বাৰ্থত মাতৃভূমিৰ প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰিছোঁ। আচলতে একেবাৰে সময় একেবাৰে নাই, তথাপিতো গীত ভাল পাওঁ, সদায় গীতৰ লগতে জড়িত। সেইটো এটা হঠাৎ সঞ্জীৱে মোক জনালে যে বিপিনদা, মোৰ কেছেট উন্মোচনী সভাত আপুনি থাকিব লাগিব। তেখেতৰ অনুৰোধ মই উপেক্ষা কৰিব নোৱাৰাৰ কাৰণে মই আজি আপোনালোকৰ ইয়াত উপস্থিত থাকিবলৈ বাধ্য হ'লোঁ, এখন মিটিং বাদ দি হ'লেও। যি কি নহওক, মই কেছেটৰ বজাৰখনৰ কথা কৈ আছোঁ। আচলতে বহুত জটিল এইটো সময়ত, আৰু এজন গায়ক হোৱা যিমান সহজ বুলি ভবা যায়, কিন্তু সিমান সহজো নহয়। বহুত আশা থাকে মানুহৰ, মোৰ জীৱনতো তেনেকুৱা আশা আছিলে। আপোনালোকে জানে এতিয়া হঠাৎ 3টা গান উলিয়াই দিব পৰাটো এটা এইটো সময়ৰ কাৰণে উজু কাম, বা আমাৰ সঞ্জীৱ চেত্ৰীৰ কাৰণে এটা সহজ কাম হ'লেও খুব সহজ পোৱা নাই, যিটো তেওঁ কৰি দেখালে। আৰু যিটো সময়ত মই গান কৰিছিলোঁ সেইটো সময়ত আপোনালোকে জানে মোৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া আছিলে। সৰুৰ পৰা মাৰ লগত ভিক্ষা কৰি কৰি মই ডাঙৰ হৈছোঁ। আৰু যেতিয়া মই এই গীতৰ কেছেট কৰিবলৈ আগবাঢ়ো, তেতিয়া মই ঘৰে ঘৰে হালোৱা থাকোঁ। তেতিয়া বিভিন্ন ঘৰে ঘৰে মই হালোৱা খাটো। আৰু যেতিয়া মই পথাৰত হাল বাই থাকোঁ, গোটেই পথাৰৰ ৰাইজে শুনে মই চিঞৰি চিঞৰি গান গাই থাকোঁ। ঘূৰিয়া, চাপিৰা, বাহিৰা এইবিলাক বহুত খেদি থাকোঁ আৰু কোৰ মাৰি থাকোঁ কেতিয়াবা, কিন্তু গানটোৰ লগতে চলি থাকে। বহুজনে জানে বিপিন চাওডাঙে দেখোন গান গাব পাৰে, এই হালোৱা থকা ল'ৰাটোৱে, তাৰ মাতটো দেখোন ধুনীয়া। আৰু তেনেকৈ আচলতে মই গানবিলাক যেতিয়া বিভিন্ন আমাৰ তাত তুলনীয়া বিয়াবিলাক হয়, বৰ বিয়া হয়, তেতিয়া মাইকবিলাক বজায়। তেতিয়া খুব বেছিকৈ 2-3টা মাইক বজাই দিয়ে, শুনিবলৈ দিগদাৰ হয়, তথাপিতো তাৰ ভিতৰতে এটা খুব ধুনীয়াকৈ শুনা হয়। আৰু তেনেকৈ গানবিলাকো মই মুখস্থ কৰিছিলোঁ, আৰু গান বহুত মনত ৰৈ গৈছিলে। আৰু সেই গানবিলাক মই পথাৰত হাল বাই থাকোঁতে মই গাই থাকোঁ। এবাৰ বহুত মানুহে ক'লে যে মোক, কি তুমি কেছেট কৰিবা, বহুত ভাল হ'ব। আৰু তেতিয়া মই মন বান্ধিলোঁ যে মই এটা গান কৰিম, কেছেট কৰিম। তেতিয়া কিন্তু কেছেট এনেকৈ গান হিচাপে উলিয়াব পৰা নাছিলে। তেতিয়া 8টা গান কৰিব লাগিব এটা কেছেটত, তেতিয়া এটা কেছেট হয়, আৰু সেইটো মাৰ্কেটত দিব লাগে। পিছে মই গানৰ বিষয়ে, কেছেটৰ বিষয়ে একেবাৰে নাজানো। গাঁৱৰ ভকুত গাঁৱত থকা মই জকাই চকলীয়া, আপোনালোকে জানে মোৰ জকাই চকলীয়াত ঘৰ। অসমৰ প্ৰান্তে প্ৰান্তে গাঁৱৰ নাম সুধিলে সেই জকাই চকলীয়া গাঁওখনৰ কথাই কৈ দিয়ে। মোৰ জকাই চকলীয়াতে মোৰ ঘৰ। আৰু তেতিয়া খুব মন আছিলে, এদিন যাৰ ঘৰত হালোৱা আছিলোঁ তেখেতক ক'লোঁ যে মোৰ গান কৰিবলৈ মন গৈছে, কেনেকৈ গানবিলাক হয় বাৰু। গৃহস্থই নাজানো কেনেকৈ হয় বা, আমি নাজানো নহয় বোলে, এইবিলাক তহঁতিয়ে গান গাব নে, তহঁতিয়ে জানো নাই, মই নাজানো। তাৰপিছত বিভিন্নজনক সুধিলোঁ, তেতিয়া কয় আমাৰ অঞ্চলত কেছেট ক'ত কৰে। তেতিয়া বহুতে ক'লে যোৰহাটৰ
পৰা কেছেট প্ৰডাকশ্যন হয়, NK প্ৰডাকশ্যনে কেছেট প্ৰযোজনা কৰে। মই যাৰ ঘৰত হালোৱা থাকোঁ তেখেতক ক'লে মোক যোৰহাটলৈ যাবলৈ পইচা দিয়ক। তেতিয়া তেখেতে মোক কৈছিলে যে তইতো তহঁতৰ ঘৰলৈ ধান এবাৰ আগবছৰে নি তই বহুত পইচা লৈ ল'লি, এতিয়া পইচা ক'ত পাবি তই? আৰু হয়, মোৰ ঘৰত যিখিনি হালোৱা থাকি মই পইচা পাওঁ সেইখিনি আচলতে মই ঘৰতে দিব লাগে, তেনেকৈ পইচা পাবলৈকে নাথাকেই। তথাপিতো মানুহজনে কিন্তু মোক 100 টকা পইচা উলিয়াই দিছিলে, আৰু সেই 100 টকা তেতিয়া গাড়ী ভাড়া খুব কম আছিলে। সেইটো মই যোৰহাট পাইছিলোঁগৈ। যোৰহাট কোনোদিন গৈ নোপোৱা এটা ল'ৰা, সৰু ল'ৰা, ইমান ডাঙৰো নহয়, ক'তো গৈ নোপোৱা ল'ৰা, মৰাণলৈকে আহি নাই পোৱা, কিন্তু মই যোৰহাট পাই গ'লোঁ। যোৰহাট পাই NK প্ৰডাকশ্যন ক'ত মানুহবিলাকক সুধিলোঁ, তেতিয়া ক'লে এইফালে আছে বুলি দেখাই দিলে। তেতিয়া বহুত খোজ কাঢ়িছিলোঁ মই আচলতে NK প্ৰডাকশ্যন বিচাৰি। গৈ NK প্ৰডাকশ্যনত পালোঁ। তাতে দেখিলোঁ মোৰ ভাল লগা এজন মানুহ বহি আছে, মহেন্দ্ৰ হাজৰিকা। তেতিয়া মহেন্দ্ৰ হাজৰিকাই খুব কেছেট কৰে আৰু পৰিচালনা কৰে জয়ন্ত নাথ ককাইদেউ তাত বহি আছিলে, আৰু NK প্ৰডাকশ্যনৰ স্বত্বাধিকাৰীগৰাকী তেখেতৰ বৈবিধ্য আছিলে, তেখেত আছিলে। তেতিয়া তেখেতক মই গৈ ক'লোঁ, সেই বৈবিধ্য মানুহগৰাকীক ক'লোঁ যে ছাৰ মই গান গাম বুলি ভাবিছোঁ, মই কেছেট এটা কৰিম বুলি ভাবিছোঁ, কেনেকৈ কৰিব পাৰি? তেতিয়া ক'লে ক'ত ঘৰ তোমাৰ? মই ক'লোঁ এনেকৈ মৰাণৰ ভিতৰৰ অঞ্চলত, মৰাণ পৰা বহুত যাব লাগে, লেঙেৰী অঞ্চলত চকলীয়া গাঁৱত মোৰ ঘৰ, জকাই চকলীয়া। অ' ভাইটি, তেতিয়া চাগে মোক দেখিয়ে গম পালে। মহেন্দ্ৰ হাজৰিকাই মাত লগালে, ক'ত ঘৰ? মই ক'লোঁ এনেকৈ জকাই চকলীয়া। ক'ত জকাই চকলীয়া আছে? মৰাণৰ ভিতৰত বহুত। জয়ন্ত নাথ কিন্তু মানুহজন বহুত ভাল আছিলে। মই তেতিয়া তেখেতে মোক আঁকোৱালি লোৱা নিচিনাকৈ লৈছিলে, ভাইটি এফালে আছোন তুমি বোলে। তেখেতে অলপ শুনা আছিলে, ভাইটি এইফালে আছোন তুমি ভিতৰলৈ। কৈছে তুমি কি গান কৰিবা? অঁ, এতিয়া গান কৰিবলৈতো যথেষ্ট পইচা লাগে। মোৰ ড্ৰেছ পাতি চাই পিনি থাকে, তেওঁ ভাবিছে এই ল'ৰাটোৱে কেনেকৈ গান কৰিব। তাৰপিছত গান কৰিবলৈতো বহুত পইচা পাতি লাগে, তুমি জানা নাজানো? মই কৈছোঁ মই নাজানো, সেই কথাটোকে জানিবলৈ আহিলোঁ, মোক গান কৰিবলৈ বহুত প্ৰবল হেঁপাহ আছে। কৈছে তুমি প্ৰযোজক পাবা জানো, তোমাক সহায় কৰিব মানুহে? তাৰপিছত সেইবিলাক কথা মই নাজানো, গান কৰিলে কিমান খৰচ হয়, মই গান লিখিব পাৰোঁ, মই গাব পাৰোঁ, গোৱাচোন গান এটা। তেওঁ গাবলৈ কোৱাৰ লগে লগে বহু দিনৰ আগতে সেইটো সময়তে মোৰ ককাইদেউৱে লিখিছিলে আহা 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 না অসমবাসী জনতা আন্দোলন কৰোঁ দুনাই। সেই অসম আন্দোলনৰ পিছ মুহূৰ্ততে চাগে সেইটো ঘটনা। হতাশ শ্বহীদলৈ প্ৰণতি জনাই মই সেই গীতটি গাইছিলোঁ। তেতিয়া মহেন্দ্ৰ হাজৰিকাই কাণ পাতি সুধিছিলে, এই ল'ৰাটি দেখোন গান গাব পৰা ল'ৰা হয়। তেনেকৈ বুলি কোৱাত লগে লগে তেওঁলোক প্ৰযোজক মানুহ NK প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী মোৰ চকুলৈ চালে। ইটো গান গাব পাৰিব দেখোন বোলে, ইয়াৰ কণ্ঠ আছে। পিছে বাবা এনেকুৱা নহয় নে, কেছেট কৰিবলৈ ইমান টকা লাগে, ইমান খৰচ হয়, এনেকৈ কেছেট প্ৰযোজনা হয়, মই চব কৰিব নোৱাৰোঁ। মই বাৰু তোমাক সহায় কৰি দিব পাৰিম, 10,000 মান টকা মই দি দিম বাৰু তোমাক বাকীখিনি টকা কোনে দিব? অন্ততঃ 30-40 হাজাৰ টকাটো লাগিব অকল কেছেটটো গানটোক ৰেকৰ্ডিং কৰিবলৈ। তাৰপিছত বাকী কেছেট বনাবলৈ সেইটো বহুত কথা আছে, কেনেকৈ কৰিব লাগে মই বাৰু কৰিবলৈ চেষ্টা কৰিম। তুমি 30-40 হাজাৰ ক'ত পাব? আৰু সেই 30-40 হাজাৰ টকা মোৰ সেইটো দিনৰ কাৰণে আচলতে মই সপোনৰ অগোচৰ, মই কেতিয়াও নোৱাৰোঁ। বেলেগৰ ঘৰত হালোৱা থকা ল'ৰা এটা, বেলেগৰ 100 টকা এটা মই লৈ গৈছোঁ, এতিয়াও আচলতে মই সেই কথাটো ভাবিব নোৱাৰোঁ কেছেট কৰাৰ কথা। মনটো বহুত দুখ লাগিলে, হয় নেকি? পিছে পৰে যদি মোৰ কেতিয়াবা পইচা হয়, আপোনালোকৰ ইয়ালৈ মই আকৌ আহিম, আপোনালোকে মোক সহায় কৰিব। নিশ্চয় সহায় কৰিম। জয়ন্ত নাথদেৱে বহুত মোক উৎসাহ দিলে, পাৰিবা তোমাৰ সাহস আছে, তুমি যে ইয়াত পাইছাহি। আগতে যোৰহাট আহিছা নাই? মই অহা নাই, এইবাৰ আহিছোঁ। বহুত গান গাবলৈ মন ন? অঁ হয়, মন আছে। ঠিক আছে, এদিন ভগৱানে তোমাক সহায় কৰিব। পিছত মই গুচি আহিলোঁ, বাছত উঠি আকৌ আহিলোঁ, মৰাণ পালোঁ, মৰাণৰ পৰা আকৌ ঘৰ। মনটো হতাশ হ'ল। মই য'ত হালোৱা থাকোঁ তাত ক'লোঁ গান কৰা নহ'ব, এনেকৈ ধৰণে গান নহয়, বহুত পইচা লাগে, প্ৰায় 30-40 হাজাৰ টকা লাগিব। আমিতো জীৱনত কাহিনীও চাগে দেখা নাপাম 30-40 হাজাৰ টকা, ক'ত দেখা পাম? আমি কেতিয়াও দেখা নাপাম। আৰু সেই তেনেকৈ পিছে মই গান গাবলৈ এৰি নিদিলোঁ, কিন্তু মোৰ হেঁপাহ আছিলে কাৰণে বিভিন্ন জয়মতী উৎসৱ হয়, তাতে মই হাৰমনিয়ামখন লৈ যাওঁ। বেলেগৰ হাৰমনিয়ামখন আছিলে, সেই হাৰমনিয়ামখন খোজোঁ। আৰু মোৰ লগত কৰোণা সন্দিকৈ বুলি ল'ৰা এজন আছিলে, তাক লগ ধৰোঁ। গৈ পিনি এই জয়মতী উৎসৱ হয় তাতে, বা কিবা সৰু ফাংচন হয় তাতে গৈ খাটি থাকোঁগৈ যে গান এটা গাবলৈ সুবিধা দিব নেকি। কিছুমানে দিয়ে, কিছুমানে নিদিয়ে, কিন্তু হ'লেও আমাৰ প্ৰচাৰটো লাহে লাহে হৈ আহিছিলে। এই ল'ৰাটোৱে গান গায়, কৰোণা সন্দিকৈ বিপিন চাৰংগে অলপ গান গাব পাৰে, ক'ৰবাত আমাক সুবিধাও দিছে তেনেকৈ এটা গান গাবৰ কাৰণে। আৰু তেনেকৈ মোৰ এটা সংগঠনৰ চকুত পৰিছিলোঁ মই, আৰু সেইটো হ'ল কৈ দিছোঁ আজি আলফাৰ সংগঠন। আলফাৰ সংগঠনৰ কিছু সদস্য আমাৰ ঘৰলৈ আহিলে, ল'ৰাটোৱে গান গাব পাৰে, এই কথাটো জানিলে তই মোক সুধিলে তই গান গাবি নেকি, আমি ফাইনেন্স কৰিম, পইচা দিম, তই বিপ্লৱী গান গাব লাগিব, এই দেশপ্ৰেমমূলক গীত গাব লাগিব। মই একেচতে ক'লোঁ অঁ পাৰিম। তাৰপিছতে যদি ভাবি চাবি, ঘৰত সুধি চাবি, যদি গাওঁ আমি ঠিক কৰি দিম তোক। তেনেকৈ ককাইদেউক সুধিলোঁ, ককাইদেউ ধৰ্মেশ্বৰ চাউদাক। ককাইদেউ ক'লোঁ ভালকৈ আমাক কি আছে বোলে, বিপ্লৱী গান আমি ভালেই পাওঁ, দেশপ্ৰেমমূলক গান, সেইটো সময়ত কিন্তু আলফা সংগঠনক মানুহে সকলোৱে আঁকোৱালি লয়, সকলোৱে ভাল পায়, বহুত ভাল পায়।
আৰু আমি গাবলৈ ল'লোঁ আৰু আমাৰ গীত চৰ্চা কৰা আমাৰ আচলতে তেজতে আছিলে ককাইদেউৱে গান লিখিব পাৰে মই গান লিখিব পাৰোঁ সেই তেতিয়া যে মাৰ লগত ভিক্ষা কৰিছিলোঁ মই তেতিয়া এটা গান লিখিছিলোঁ কিন্তু সেই গানটো আজিলৈকে প্ৰকাশ কৰা নাই মই ভাবিছোঁ লাহে লাহে মোৰ জীৱনৰ শেষৰ ফালে মই গৈ আছোঁ এতিয়া কিন্তু লাহে লাহে সেইবিলাক গীত মই অসমৰ ৰাইজৰ কাৰণে আগবঢ়াই দিম সেই তেনেকুৱা গীত আছিলে মই তেতিয়া যি পৰিস্থিতিত আছিলোঁ তেনেকুৱা গীতে লিখিছিলোঁ মই লিখিছিলোঁ তেতিয়া মাৰ লগত যে ভিক্ষা কৰিবলৈ যাওঁ তেনেকুৱা গান এটা মই তেতিয়া লিখিছিলোঁ কিন্তু আজিলৈকে উলিওৱা নাই সেই গানটো যিটো এতিয়া বনাই দিওঁ গানে হৈ যাব তেতিয়া লিখিছিলোঁ মই আই ঐ কি গাঙে যাং আই ঐ ভিক্ষা জুলুঙালৈ আই ঐ ৰদে বৰষুণে সেই তেতিয়াই কিন্তু মই এতিয়া ৰদে বৰষুণে বুলি কৈছোঁ তেতিয়া কিন্তু আমি সেই ৰঙাটো অঙা বুলিয়ে কওঁ আচলতে গাঁৱৰ ভিতৰত থকা কথাবিলাক তেনেকৈ কওঁ গান নহয় আচলতে সেইবিলাক তেতিয়া মই লিখিছিলোঁ আই ঐ ইঘৰে সিঘৰে যাং আই ঐ ভিক্ষা জুলুঙালৈ আই ঐ ৰদে বৰষুণে আইৰ লগত ভিক্ষা কৰিবলৈ যাওঁ সেই কথা বুকুত খুন্দিয়াই থাকে লাহে লাহেতো মই হাল বাব পৰা হ'লোঁ যেতিয়া মই গান লিখিছোঁ তেতিয়া মই মনতে লিখিছিলোঁ আই ঐ ডাঙৰ হৈ আহিছোঁ আই ঐ হালোৱা থাকিমগৈ আই ঐ ইঘৰে সিঘৰে আই ঐ আৰু দুখ নিদিও তোকে ঐ গাই সুখেৰে খুৱামে তোক এই সুখেৰে খুৱাম আইক যেন মই সুখ দিম কাম চাম কৰিম হালোৱা থাকিম তেনেকুৱাবিলাক কথা আচলতে আৰু তেনেকৈ গান সৃষ্টি হয় আজি কি নহওক কিন্তু সেই বেছি কথা কৈছোঁ দেই মই আজি অলপ সেই পৰিস্থিতিৰ পৰা আচলতে মই বহুত অশেষ চেষ্টাৰ ফলত সংগঠনে সহায় কৰিলে আলফা সংগঠনে কেছেট কৰিবলৈ সহায় কৰিলোঁ তাৰপিছত এটা গান কৰি গ'লোঁ কিন্তু পিছলৈ উলটি চাবলগীয়া হয়তো মোৰ নহ'ল আৰ্থিকভাৱেও মই এতিয়া খাব পৰা হ'লোঁ খুটি খাব পৰা হ'লোঁ আৰু এতিয়া মোৰ বহুত ঘৰ আছে গাড়ী আছে বহুত কিবা কিবি হ'ল কিন্তু কেৱল এই গানটোৰ কাৰণে গানটো আচলতে বহুত ভাল বস্তু অকল ভগৱানৰ ওপৰত ভৰসা ৰাখিব লাগিব আৰু সাধনা লাগিব গীতত দেই আজি সঞ্জীৱ চেত্ৰীক মই কৈছোঁ গানটো কেনেবাকৈ যদি চলিলে অসমৰ ৰাইজে আঁকোৱালি ল'লে যদি নলয়ও কিন্তু পিছ হুকি আহিব নালাগিব সাধনাটো সদায় বুকুত বান্ধি ল'ব লাগিব মই গায়ক হ'মেই গায়ক এদিন হৈ মই দেখামেই তেতিয়া কিন্তু সেই ভিক্ষাৰী বিপিন চাওডাঙৰ যেনেকৈ ভিক্ষাৰ সেইটো সময়ত মোৰ ভিক্ষাৰ জলুঙা আছিলে হাতত কিন্তু এতিয়া মোৰ আপোনালোকে দেখোন আগবঢ়াই দিলে এখন ফুলাম গামোচা গতিকে ভিক্ষাৰ জলুঙাৰ পৰা ফুলাম গামোচা পাবলৈ হ'লে কিন্তু গীতৰ জগতত সাধনা বহুত কৰিব লাগিব সাধনা কৰিলেহে আচলতে জয় যাত্ৰা অক্ষুণ্ণ ৰাখিব পাৰিব যি কি নহওক মই তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আমাৰ সঞ্জীৱ চেত্ৰী মোক এটা গীত তেওঁৰ আজি উন্মোচন কৰিবলৈ দিলে এইটো মুহূৰ্তত মই মোক যিটো আচলতে গান উন্মোচন কৰিবলৈ দিছে সেইটো হ'ল ভাল পাওঁ তোমাক এই গীতটোৰ ৰচনা মৰমৰ ভাইটি সঞ্জীৱ চেত্ৰী সংগীত কৰিছে গৌৰৱ ৰয় আৰু গানটো সি নিজে গাইছে নিজে সুৰ কৰিছে আৰু এই গীতটো মই ভাল পাওঁ তোমাক এই গীতটো মই আজি আপোনালোকৰ ওচৰত আপোনালোকৰ আগত থাকি আৰু অসমৰ সাংবাদিকসকলৰ আগত থাকি মই এইটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলোঁ বুলি মই ঘোষণা কৰিলোঁ সকলোকে পুনৰবাৰ স্নেহ শ্ৰদ্ধা জনাই মৰম জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ বিপিন চাওডাঙ ককাইদেউলৈ আমি ধন্যবাদ কৰিছোঁ তেওঁ কিদৰে সংগীত চৰ্চা কৰিছিল আৰু কিমান কষ্টৰ মাজেৰে আহি আজি এই অৱস্থাত উপনীত হৈছে আজি আমি বহু কথাই নজনা কথা অকণমান গম পালোঁ আজি যি কি নহওক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া আমি তিনিওটি গীত আমি সঞ্জীৱ চেত্ৰী ডাঙৰীয়াক আমি তিনিওটি গীত আমাক দৰ্শকসকলক শুনাবৰ কাৰণে অনুৰোধ জনাইছোঁ ভাল পাওঁ তোমাক
আগৰ পৰাই মই গীত ৰেডি কৰিম বুলি সাজু কৰিছিলোঁ, কিন্তু বিভিন্ন অসুবিধাৰ বাবে মুকলি কৰি দিব পৰা নাছিলোঁ। বিপিন দাই কোৱাৰ দৰে এতিয়া গান কৰি পইচা ঘটা দিন নাই। মই আচলতে পইচা ঘটাৰ কথা এতিয়ালৈকে চিন্তা কৰা নাই। মই গান ভাল পাওঁ আৰু ভাল পাওঁ বাবে মই আচলতে চৰ্চা কৰি আছোঁ। বিশেষ মই কি ক'ম মই বুজি পোৱা নাই। আজি সঁচাকৈ এই দিনটো মোৰ বাবে বিশেষ দিন। মই 3টি গীত বহুত দিনৰ পৰা কষ্ট কৰি সাজু কৰা এই গীত কেইটি আপোনালোকৰ কাষ চপাই দিব পৰা বাবে মই নিজকে ভাল লাগিছে আচলতে। আৰু বিপিন চাওতাং দা, সুভিত কুমাৰ চেত্ৰী দদাইদেউ আৰু যিসকল ইয়াত উপস্থিত আছে, শ্ৰদ্ধাৰ মৃণাল কুমাৰ দাদা আৰু মোৰ বন্ধুসকল, মোৰ শ্ৰদ্ধাৰ ভাতৃসকল, চেপনৰ পৰা এটা ফোন কৰি আমাৰ মাজত আহি উপস্থিত হোৱা, মোৰ আশীৰ্বাদ কৰিবলৈ উপস্থিত হোৱা শ্ৰদ্ধাৰ ককাইদেউ ভূপেন গগৈ দাদা, লক্ষীনন্দন দাদা, নেমু পথাৰৰ পৰা আহি ইয়াত উপস্থিত হোৱা মোৰ বন্ধু জীৱন তামাং, মোৰ দাদা সন্তোষ চেত্ৰী আছে, মোৰ বন্ধু দেৱাশিষ, দেৱব্ৰত, ক্ষীৰোদ দা, অৰুণ কুমাৰ বৰুৱা ছাৰ, মোৰ বন্ধু শান্তনু কোঁৱৰ, আৰু যিসকলৰ নাম ক'বলৈ মোৰ জ্ঞাতে থাকি গৈছে, মই আটাইলৈকে ধন্যবাদ জনাইছোঁ। আৰু বিশেষ কিনো কম মই বুজি পোৱা নাই। মোক আশীৰ্বাদ কৰিব আৰু পৰৱৰ্তী দিনত যাতে মই আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ। এই গীতকেইটা মই সঁচাকৈ খুব নতুন ল'ৰা, নিজে শিকিহে কাম কৰি আছোঁ। আমাৰ অনভিজ্ঞ আঙুলিবোৰ ফোন কৰি দিয়াত বহুজনৰ হাত আছে, আৰু আপোনালোকেও আমাক শিকাব যিসকলে জানে। এইটো নহয় ভাইটি, এইটো এনেকৈহে কৰিব লাগে বুলি ক'ব, আৰু তেনেকৈ আমি শিকি যাম। পৰৱৰ্তী সময়ত ভাল ভাল কাম কৰি যাম আৰু আপোনালোকৰ বাবে নতুন নতুন সৃষ্টি লৈ আহিম বুলি আমি ভাবিছোঁ। মই বৰ বিশেষ ক'ব বিচৰা নাই, আৰু কিনো ক'ম, ইয়াকে কৈ মই মোৰ ক'বলগীয়াখিনি মই সামৰিছোঁ। ধন্যবাদ জনাইছোঁ সঞ্জীৱে তেখেতৰ বক্তব্য আগবঢ়ালে। আমি ইতিমধ্যে আমাৰ অনুষ্ঠানৰ সামৰণি দিশলৈ আগবাঢ়িছোঁ। আমি অৰুণ বৰুৱাদেৱক আমি চমুকৈ অনুভৱ ব্যক্ত কৰিব কাৰণে জনাইছোঁ, আৰু ক্ষীৰোদ শইকীয়া ডাঙৰীয়া আছে, দুইজনকে আমি এষাৰ ক'ব কাৰণে অনুৰোধ জনাইছোঁ। তাৰ পাছতে আমি অনুষ্ঠানটো সামৰণি ঘোষণা কৰিম। শ্ৰদ্ধাৰ বিশিষ্ট কণ্ঠশিল্পী বিপিন চাওতাং ডাঙৰীয়াকে প্ৰমুখ কৰি সন্মানীয় শিল্পীসকল আৰু বন্ধুসকল, আচলতে ক'ব ভুল, বিশেষ এটা আমাৰ কাৰণে ব্যস্ত থাকিব লগা হোৱাৰ বাবে ক্ষমা বিচাৰিছোঁ। যি কি নহওক, ভাতৃ সঞ্জীৱ চেত্ৰীৰ যি নতুন যাত্ৰা, এই যাত্ৰালৈ আমি
অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। তেখেতৰ এই যাত্ৰাত তেখেতে সফলতা লাভ কৰক তাকে আমি কামনা কৰিছোঁ। আজি বহুত দিনৰ পৰা সঞ্জীৱ চেত্ৰীয়ে এই নতুন জগতখনত, নতুন ক্ষেত্ৰখনত পদাৰ্পণ কৰি চৰ্চা অব্যাহত ৰাখিছে। আমি শুনি আহিছিলোঁ তেওঁৰ কণ্ঠ বিভিন্ন মাধ্যমত চেগা চুৰুকাকৈ, কিন্তু আজি আহি এই অনুষ্ঠানত তেখেতৰ গীত শুনি সঁচাকৈ আমি অভিভূত হৈছোঁ। তেখেতৰ এই অন্তৰত যে এটা নতুন প্ৰতিভা আছিল আজি আমি জানিব পাৰিছোঁ সকলোৱে। গতিকে তেওঁক আমি ইয়াৰ পূৰ্বে কেৱল এগৰাকী সাহিত্যকৰ্মী হিচাপে লেখা মেলাত ব্যস্ত কৰা যুৱক হিচাপে আমি পাই আহিছিলোঁ। এটা নতুন তেওঁৰ প্ৰতিভা আজি যি দেখিবলৈ পালোঁ, সঁচাকৈ আমিও এগৰাকী সতীৰ্থ হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। গতিকে দীঘলীয়া আৰু নকওঁ, তেওঁৰ এই যাত্ৰা অবিৰত থাকক তাকে কামনা কৰিছোঁ। ধন্যবাদ। শৈক্ষিক দিবলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বিশিষ্ট কবি ভূপেন গগৈদেৱক আমি দুষাৰ ক'ব কাৰণে জনাইছোঁ। ইয়াত থকা ছবি ককাইদেউ, বিপিন চাৰংদা প্ৰমুখে সকলোকে স্বাগতম জনাইছোঁ, সম্ভাষণ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। সঞ্জীৱক তেনেকুৱা এটা মুহূৰ্তত উপস্থিত থাকিব পৰাটোৱে এটা ডাঙৰ শুভেচ্ছা। এই শুভেচ্ছা হৃদয়ৰ পৰা দিছোঁ। ইয়াৰ আগলৈ যাওক। তাৰ মাতটো যথেষ্ট মিঠা পাইছোঁ। তাৰ গান আমি আগতে শুনা নাই, মই বিশেষকৈ তাক জানো। এটা অনুভূতি ল'ৰা, সংবেদনশীল ল'ৰা, কবিতা চবিতা লিখে আৰু সামাজিক কামত ঘূৰি ফুৰে। সামাজিক কামত ঘূৰি ফুৰাটো এটা ডাঙৰ সৃজনীশীল প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ মাজত তাক পাইছোঁ আৰু এনে এটা প্ৰক্ৰিয়াৰ মাজেদি গৈ থাকোঁতে চাগে এনে এটা মুহূৰ্ত সি আমাক দিব পাৰিছে। প্ৰাকৃতিক পৰিৱেশত গান এটা উন্মোচন হোৱাটো বৰ ডাঙৰ কথা বুলি ভাবোঁ। তাৰ বিপিন দাৰ নিচিনা মানুহ আছে। বিপিন দা নিজে ঘাঁহৰ পৰা উঠি যোৱা এটা মানুহ, এজোপা গছ, আৰু এই গছজোপা সঞ্জীৱহঁতৰ নিচিনা ল'ৰাই উঠি অহা ঘাঁহসমূহ যদি ব্যৱহাৰ কৰিব জানে, তাৰ ছাঁত যদি জিৰণি ল'ব জানে, সেই গছৰ কাষে কাষে যদি যাব জানে, নিশ্চয় সিহঁতৰ ওখ গছ হ'ব পাৰিব। এইটো এটা সন্মিলন হওক, সংগম হওক। বিপিন দাহঁতৰ পিছে পিছে সঞ্জীৱহঁতো উঠি যাওক আৰু আমাৰ এলেকাটোক আগলৈ লৈ যাওক। অসম কিয়, অসমকো তাৰ মেপৰ পৰা আৰু আগলৈ লৈ যাওক, তাৰ শুভেচ্ছা জনাইছোঁ, আশীৰ্বাদ জনাইছোঁ অন্তৰৰ পৰা। আৰু বিশেষ কি ক'ম, সকলো বস্তু ভাল পোৱাৰ পৰাই সৃষ্টি হয়। এই ভাল পোৱাখিনি আমি কেনেকৈ ভাল পাম, কাক ভাল পাম, কিদৰে ভাল পাম, কিমান ভাল পাম, এনেকৈ ধৰণৰ সৰু সৰু কথাবোৰৰ ওপৰত নিৰ্ভৰ কৰে। ই গানবোৰ ভাল পায়, চিধা কথা এইটো। গতিকে কেনেকৈ ভাল পাব, কিমান ভাল পাব, কেনেকৈ ভাল পাব, কাৰ যোগেদি ভাল পাব, কোনখন হাতেৰে সেই ভাল পোৱাক সি খেপিয়াব, কেনেধৰণে খেপিয়াব, তাৰ ওপৰত নিৰ্ভৰ, তাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। গতিকে ভাল পোৱাৰ প্ৰতি, তাৰ গানৰ প্ৰতি আকাংক্ষাক, এই যাত্ৰাক সম্ভাষণ জনাই, শুভেচ্ছা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। খুব কম কথাৰে বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈ গ'ল। এইবাৰ আমি অৰুণ বৰাদেৱক আমি দুআষাৰ ক'ব কাৰণে আজি সঞ্জীৱ ভাইটিৰ গীতৰ শুভমুক্তি অনুষ্ঠানত সমবেত হোৱা সকলো সন্মানীয় সুধীবৃন্দ আৰু এই সেউজীয়া পৰিৱেশত, এই সুন্দৰ সুভাষিত সেউজীয়া পৰিৱেশত তিনিটিকৈ গীতৰ শুভ উন্মোচনী অনুষ্ঠান সম্পন্ন হৈ গৈছে। অৱশ্যে মই তিনিটা ক্লাছ কৰি আহিব লগা হোৱাত অলপ পলম হ'ল, তাৰ কাৰণে অৱশ্যে দুখিত। যাকে নহওক, শেহতীয়াকৈ ভাবিলোঁ মই যোৱাৰ বাটত, ঘৰলৈ যোৱাৰ বাটত ভাইটিক এটা শুভেচ্ছা দি যাওঁ, সেইবুলি মই সোমালোঁ। আশা কৰিছোঁ জুইশালত বহিলেহে কমাৰ শালত বহিব পাৰি বুলি কয়। সঞ্জীৱে যদি এখন জুইশাল বুলি ভাবি লয়, তেতিয়াহ'লে ভৱিষ্যতৰ দিনত তাৰ সংগীতৰ যি যাত্ৰা, এই যাত্ৰাই নিশ্চয় এখন সেউজীয়া পৃথিৱী নিৰ্মাণ কৰিবলৈ সক্ষম হ'ব। আমি জানো যে 64 কলাৰ ভিতৰত সংগীত হৈছে আটাইতকৈ উৎকৃষ্ট কলা। যি সংগীতে মানুহৰ কথা কয়, সমাজৰ কথা কয়, যি সংগীতে আমাৰ সভ্যতা সংস্কৃতিৰ কথা কয়, আৰু সংগীতৰ বুকুত এনেকুৱা প্ৰাণ আৰু এনেকুৱা শক্তি লুকাই আছে, যি দুৰাৰোগ্য ৰোগীকো সংগীতে ভাল কৰিব পাৰে বুলি এটা বিশ্বাস হয়। গতিকে সেই সংগীত এক সাধনাৰ সম্পদ। সংগীত হৈছে সাধনাৰ সম্পদ।
এটা সাধনা লাগিব, যে সাধনালব্ধ চেষ্টাৰে প্ৰচেষ্টাৰে যদি সঞ্জীৱে তেওঁৰ এই যাত্ৰাত অগ্ৰসৰ হয়, নিঃসন্দেহে যি ইচ্ছিত লক্ষ্য, সেই লক্ষ্যত এদিন উপনীত হ'ব পাৰিব। আমাৰ দুহাত উজাৰি আমি আশীৰ্বাদ দিছোঁ, আমাৰ হাতখন সদায় সঞ্জীৱৰ মূৰৰ ওপৰত থাকিব। তেওঁ এই যি যাত্ৰাত তেওঁ ইতিমধ্যে অগ্ৰসৰ হৈছে, এই যাত্ৰা অপ্ৰতিৰোধ হওক। এই অপ্ৰতিৰোধ যাত্ৰাই অসমৰ সংগীত জগতত এক নাম সৃষ্টি কৰিবলৈ সক্ষম হওক, সংগীত ক্ষেত্ৰীৰ নামেৰে এখন সুকীয়া আসন ল'বলৈ সক্ষম হওক। যিদৰে মৰাণখন শেহতীয়াকৈ আমি দেখিছোঁ যে সংগীতৰ এখন মিনি ৰাজধানী লৈ পৰ্যবেক্ষিত হৈছে। বিভিন্ন সংগীত শিল্পী ইয়াত সাধনাৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰিছে অসমৰ সংগীত জগতত। তেনেকৈ আমাৰ সন্মুখত বহি থকা বিপিন চাওডাং ডাঙৰীয়াও তেখেতে অত্যন্ত কষ্ট আৰু পিছপৰা ঠাইৰ পৰা গৈ বিভিন্ন কঠোৰ সাধনা আৰু শ্ৰম অধ্যৱসায়ৰ জৰিয়তে আজি এখন অসমৰ সংগীত জগতত সুকীয়া আসন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আমি আশা কৰিম সঞ্জীৱ চেত্ৰীয়েও তেনে সাধনাৰ বাটেৰে অগ্ৰসৰ হৈ তেনে কষ্টৰে তেওঁ আগুৱাই গৈ যিখিনি সংগীতৰ বাবে শিকিব লগা আছে, যিখিনি সংগীতৰ যাত্ৰাত তেওঁ শিকাৰ প্ৰয়োজনীয়তা আছে, সেইখিনি শিকি তেওঁ যদি এই যাত্ৰা সুগম যাত্ৰা কৰিবলৈ সক্ষম হয়, নিঃসন্দেহে আমি এজন ভাল সংগীত শিল্পী বা সংগীতৰ সাধক লাভ কৰিম, সেই আশা ৰাখিছোঁ। আৰু ইয়াকে কৈ মোৰ এই চমু অনুভৱ সামৰণি মাৰিছোঁ। শেষত এটাই